হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ চুলিখিনিত হৈ থকা সকলো সমস্যাৰে এটা সমাধান। যদি আপোনালোকৰ চুলিখিনি বহুত বেছি সৰিব ধৰিছে, যদি আপোনালোকৰ নতুন চুলি গজা নাই, যদি আপোনালোকৰ চুলিখিনি পকিব ধৰিছে, যদি আপোনালোকৰ চুলিখিনিত বহুত বেছি উফি হৈছে, যদি আপোনালোকৰ চুলিৰ গুৰি মজবুত নহয়, যদি আপোনালোকৰ চুলিখিনি সিল্কি স্মুথ নহয়, এইখিনি সমস্যা আপোনালোকৰ দূৰ হ'ব যদি আপোনালোকে এই হোম ৰেমেডিটো ট্ৰাই কৰে। এই হোম ৰেমেডিটোৱে আপোনালোকৰ চুলি হৰা বন্ধ কৰিব, নতুন চুলি গজাত সহায় কৰিব, আপোনালোকৰ চুলিখিনিৰ পৰা উফি দূৰ কৰিব, লগতে সিল্কি স্মুথ কৰিব। আপোনালোকৰ ডেমেজ হেয়াৰ ৰিপেয়াৰ হ'ব, আপোনালোকৰ চুলিখিনি বহুত ধুনীয়া শাইন কৰিব। এটা নেচাৰেল শাইন আহিব আপোনালোকৰ চুলিখিনিত। তাৰ লগতে পকা চুলিৰ যদি সমস্যা আছে সেয়াও আপোনালোকে এই হোম ৰেমেডিটোৰ পৰা ভাল কৰিব পাৰিব। এই হোম ৰেমেডিটোত ব্যৱহাৰ কৰা মেইন বস্তুটোৱে হৈছে জেতুকা, যিটো আমি সকলোৱে ব্যৱহাৰ কৰো, কিন্তু যদি আপোনালোকে এনেদৰে ব্যৱহাৰ কৰে আপোনালোকৰ সকলো সমস্যা চুলিৰ দূৰ হ'ব। আৰু মই আপোনালোকৰ মাজলৈ চুলিৰ লগতে স্কিন কেয়াৰ ভিডিঅ'ও আনি থাকো। আপোনালোকে যদি আজি নতুনকৈ মোৰ ভিডিঅ' চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া দেখিছেনে এই হেয়াৰ পেকটো মই কেনেদৰে বনাইছো সেয়াও দেখুৱাম আপোনালোকক, আৰু কেনেদৰে লগাব লাগিব, কিমান দিনৰ পিছত লগাব লাগিব সেয়াও কম, সকলোখিনি কম। আৰু এই হোম ৰেমেডিটো হৈছে একেবাৰে কেমিকেল ফ্ৰী। আমাৰ যেতিয়া এডাল দুডাল চুলি পকিব ধৰে আমি ইণ্ডিকা নাইবা ভাসমল নাইবা তেনেকুৱা ধৰণৰ চুলি কলা কৰা কালাৰসমূহ ব্যৱহাৰ কৰো, কিন্তু সেই কালাৰসমূহ লগোৱাৰ পিছত আমাৰ চুলিখিনি আৰু বেছিকৈয়ে পকিব ধৰে। আপোনালোকে মন কৰিছেনে বহুত বেছি পকিব ধৰে, কিন্তু যদি আপোনালোকে এই হোম ৰেমেডিটো ব্যৱহাৰ কৰি থাকে আপোনালোকৰ সেই সমস্যাটো কেতিয়াও নহয়। এয়া দেখিছেনে প্ৰথমতে মই লৈ লৈছো জেতুকা, আৰু জেতুকা আপোনালোকে ভালদৰে ধুই ক্লিন কৰি ল'ব। মই ভালদৰে ধুই ক্লিন কৰি লৈছো ঠাৰিখিনিৰ পৰা এৰুৱাই। আৰু জেতুকাই আমাৰ চুলিখিনি মজবুত কৰাত সহায় কৰে, আমাৰ চুলিখিনিৰ পৰা উফি দূৰ কৰাত সহায় কৰে, নতুন চুলি গজাত সহায় কৰে, আৰু চুলিখিনিত এটা ধুনীয়া কালাৰো আনে। তাৰ পিছত আমাক লাগিব এয়া জবা ফুলৰ পাত। জবা ফুলৰ পাতে আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে আমাৰ চুলিখিনিৰ পৰা উফিও দূৰ কৰে, আমাৰ চুলিখিনিৰ গুৰি মজবুত কৰে, তাৰ লগতে আমাৰ নতুন চুলি গজাতো সহায় কৰে। আৰু এয়া লৈ লৈছো মই, এইখিনি ভালদৰে ধুই ক্লিন কৰি লৈছো। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, যিখিনি বস্তু দিছো সকলোখিনি আপোনালোকেও ব্যৱহাৰ কৰিব লাগিব। এয়া মই কেইখিলামান অলপ সৰহকৈ লৈছো বাৰু। জবা ফুলৰ পাত আৰু জবা ফুলে আমাৰ চুলিখিনিত নেচাৰেল কণ্ডিচনাৰৰ দৰে কাম কৰে। আৰু মই এয়া লৈ লৈছো জবা ফুল কেইপাহমান। আপোনালোকৰ ওচৰত যদি ৰেড কালাৰৰ জবা ফুল পাহ আছে সেয়াও ল'ব পাৰিব, নাইবা যিকোনো জবা ফুল হ'লেই হ'ল, একেটা কামেই কৰে। আৰু জবা ফুলে আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে আমাৰ চুলিৰ গুৰি মজবুত কৰে, চুলিখিনি দেখাত বহুত ধুনীয়া হয়, তাৰ লগতে এটা ধুনীয়া শাইনো আনে। ইয়াৰ পিছত আমাক লাগিব নৰসিংহৰ পাত। নৰসিংহৰ পাতখিনি মই ভালদৰে ধুই ক্লিন কৰি লৈছো। আৰু নৰসিংহৰ পাতে আমাৰ চুলিখিনি মজবুত কৰাৰ লগতে নতুন চুলি গজাতো সহায় কৰে, আৰু চুলি সৰাও বন্ধ কৰে, লগতে আমাৰ চুলিৰ গুৰিও মজবুত কৰে, আৰু চুলিৰ পৰা উফিও দূৰ কৰাত সহায় কৰে। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাই আছে প্লিজ কমেন্ট কৰি জনাব, আৰু কেনেকুৱা পাইছে সেয়াও জনাব। আৰু যিসকলে আজি নতুনকৈ চাই আছে, যদি আপোনালোকে স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিঅ' চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছেনে এতিয়া লৈছো এল'ভেৰা। এল'ভেৰা সকলোৰে ঘৰত থাকে। এল'ভেৰাই আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে আমাৰ চুলিৰ গুৰি মজবুত কৰে, চুলি সৰা বন্ধ কৰে, আৰু নতুন চুলি গজাতো সহায় কৰে। যিখিনি বস্তু মই এড কৰিছো গোটেইখিনিয়ে আমাৰ চুলিৰ সকলো সমস্যা দূৰ কৰাত বহুত বেছি সহায় কৰে। এয়া দেখিছেনে ইয়াৰ পিছত লাগিব আমাক এটা পিয়াজ। আৰু পিয়াজৰ গুণাগুণ আমি সকলোৱে জানো। পিয়াজে আমাৰ চুলিৰ গুৰি মজবুত কৰে, তাৰ লগতে চুলি সৰাও বন্ধ কৰে, আৰু নতুন চুলি গজাতো সহায় কৰে, উফিও দূৰ কৰে, তাৰ লগতে আমাৰ চুলিখিনি সিল্কি শাইনো কৰে। এয়া দেখিছেনে পিয়াজ মই ডখৰকৈ কাটি লৈছো। আৰু এই হোম ৰেমেডিটো আপোনালোকে 10 দিন বা 15 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰি থাকিব পাৰিব, একো অসুবিধা নহয়, কাৰণ এইখিনি গোটেইখিনি বস্তুৱে নেচাৰেল। আৰু আপোনালোকৰ যিসকলৰ নতুনকৈ চুলি পকিব ধৰিছে আপোনালোকে প্লিজ হেয়াৰ কালাৰসমূহ নকৰিব, আৰু বেছিকৈ পকিব আপোনালোকৰ যিসকলৰ এই সমস্যাটো হৈছে, মানে কালাৰ কৰাৰ পিছত বেছিকৈ পকিছে, প্লিজ কমেন্ট কৰি জনাব আপোনালোকে। আৰু দেখিছেনে মই গোটেইখিনি বস্তু লৈ ললো, আৰু ইয়াৰ পিছতো আৰু এটা বস্তু আমি এড কৰিম। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। কি বস্তু মই ইয়াত এড কৰিছো আপোনালোকে নোট কৰি ল'ব, নাইবা ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি থব। আৰু এইখিনি এতিয়া আমি মিক্সিত মাৰি ল'ম। সঁচাকৈ এই নেচাৰেল হোম ৰেমেডিসমূহ বহুত বেছি ভাল হয়, আপোনালোকে ট্ৰাই কৰিবচোন। বহুতে জেতুকা লগাই, কিন্তু এনেদৰে লগাই নে আপোনালোকে কমেন্ট কৰিবচোন। এনেদৰে লগালে আপোনালোকৰ চুলিৰ সকলো সমস্যাই লাহে লাহে দূৰ হয়। এয়া দেখিছেনে ভালদৰে পেষ্ট কৰি লৈছো। অকমান পানী ব্যৱহাৰ কৰিব পেষ্ট কৰাৰ আগত। আৰু এয়া দেখিছেনে ধুনীয়াকৈ স্মুথ পেষ্ট এটা আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে পানী অকমান ব্যৱহাৰ কৰিব, তেতিয়াহে এনেদৰে ধুনীয়াকৈ স্মুথ পেষ্ট এটা ৰেডি হয়। ইয়াৰ পিছত মই
আৰু এটা বস্তু ইয়াত এড কৰিম, হেয়া আপোনালোকে ব্যৱহাৰ কৰিব। এয়া হৈছে কণী, আৰু কণীয়ে আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে আমাৰ চুলিৰ গুৰিও মজবুত কৰে, তাৰ লগতে আমাৰ চুলিখিনি সৰাও বন্ধ কৰে আৰু নতুন চুলি গজাতো সহায় কৰে। আমি ইয়াত কণীৰ কুহুম ব্যৱহাৰ নকৰো, কণীৰ ভিতৰৰ যিখিনি বিজলুৱা অংশ থাকে সেয়াহে ব্যৱহাৰ কৰিম আৰু ভালদৰে উলিয়াব যাতে কণীৰ কুহুমখিনি ইয়াত নপৰে, বিজলুৱা অংশখিনি ভালদৰে উলিয়াই ল'ব। আৰু আপোনালোকে এই হেয়াৰ পেকটো লগোৱাৰ পিছত ৰিজাল্ট কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু পাৰিলে আপোনালোকে চুলিত কেমিকেল থকা হেয়াৰ কালাৰসমূহ নলগাব, সেইসমূহ লগালে আমাৰ চুলিখিনি ডেমেজো হয়, তাৰ লগতে চুলি বহুত বেছি পকিবলৈ ধৰে। আৰু পাৰিলে হাইলাইট কালাৰো নকৰিব, হাইলাইট কালাৰ কৰিলে আমাৰ চুলিখিনি বহুত বেছি ডেমেজ হৈ যায়, যিটো ঠিক কৰিবলৈ পিছত বহুত বেছি প্ৰব্লেম হয়। আৰু দেখিছেনে এইখিনি ভালদৰে মই মিক্স কৰি লৈছো যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এয়া এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল আৰু এতিয়া মই আপোনালোকক কেনেদৰে লগাব লাগিব সেয়া দেখুৱাম। লগোৱাৰ পিছত কিমান সময় ৰাখিব লাগিব, কিমান দিনৰ মূৰে মূৰে আপোনালোকে লগাব পাৰিব আৰু লগোৱাৰ আগত কেনেদৰে আপোনালোকে চুলিখিনি কেয়াৰ ল'ব সেয়াও কম। প্ৰথমতে আপোনালোকে চুলিৰ গুৰিৰ পৰা ভালদৰে লগাব, কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল নাই, চুলিৰ গুৰিত লগালেও আপোনালোকৰ একো প্ৰব্লেম নহয়। ইয়াত দেখিছেনে মই আপোনালোকক লগাই দেখুৱাইছোৱেই, এনেদৰে আপোনালোকে চুলিৰ গুৰিৰ পৰা গোটেই চুলিখিনিতে ভালদৰে লগাই ল'ব। আৰু এই হেয়াৰ পেকটো ইমানেই বেছি পাৱাৰফুল হয়, বহুত বেছি এফেক্টিভ হয় এই হেয়াৰ পেকটো। আমি জেতুকা বহুতেই লগাওঁ, কিন্তু যদি আপোনালোকে এনেদৰে লগাই, যিখিনি বস্তু মই ইয়াত ব্যৱহাৰ কৰিছো তেনেদৰে লগাই, আপোনালোকৰ চুলিৰ সকলো সমস্যা সঁচাকৈয়ে দূৰ হ'ব। এয়া দেখিছেনে গোটেই চুলিৰ গুৰিত মই প্ৰথমতে ভালদৰে লগাই লৈছো, তাৰ পিছত গোটেই চুলিখিনিতে লগাম। আমাৰ চুলিৰ গুৰি যদি মজবুত হৈ থাকে, আমাৰ গোটেই চুলিখিনিয়ে ভাল হৈ থাকিব, নহয়নে? চুলিৰ গুৰি ঠিক কৰাটোহে মেইন। আৰু এনেদৰে গোটেই চুলি গুৰিত লগোৱাৰ পিছত গোটেই চুলিখিনিতে মই ভালদৰে লগাই ল'ম। তাৰ পিছত মই এইখিনি 1 ঘণ্টা বা 2 ঘণ্টা মানৰ কাৰণে ৰাখি থ'ম। আৰু এই হেয়াৰ পেকটো লগোৱাৰ আগত আপোনালোকে চুলিখিনি ভালদৰে শ্বেম্পু কৰি ল'ব। হেয়াৰ পেকটো লগোৱাৰ পিছত শ্বেম্পু নকৰিব। হেয়াৰ পেকটো লগোৱাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰে ধুই ল'ব আৰু পিছদিনাখনহে পাৰিলে শ্বেম্পু কৰিব। যিদিনাখন আপোনালোকে এই হেয়াৰ পেকটো লগাব, তাৰ আগতে চুলিখিনি ভালদৰে শ্বেম্পু কৰি শুকুৱাই ল'ব আৰু তাৰ পিছত লগাব। দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে, জেতুকাখিনি বৰ ভাল হয়। আৰু এতিয়া ধুনীয়াকে আমি এইখিনি 1 ঘণ্টা বা 2 ঘণ্টা এনেদৰে ৰাখি থ'ম। যদি আপোনালোকৰ চুলি পকাৰো সমস্যা আছে, আপোনালোকে এই হেয়াৰ পেকখিনিত কাহাৰজু ব্যৱহাৰ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো আশা কৰো চাই সকলোৱে ভাল পালে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, আৰু আজিলৈ আহিছো দিয়ক, বাই।